আজি আমাৰ মাজত আকৌ আহি গ'ল S23 Ultra। এইটো আজি কেনেকা আনবক্সিং কৰোঁ আপোনালোকক দেখাই আছোঁ। বৰ্তমান আপোনালোকক দেখাই আছোঁ এইটো হ'ল S23 Ultra 12GB 256GB RAM। ঠিক আছে, বৰ্তমান এইটোক মই আনবক্সিং মই নকৰোঁ, মোৰ দাদাই কৰিব। মই আপোনালোকক ক্লিপবিলাক দেখাই আছোঁ। বহুত ধুনীয়া হয়। ইয়াত চাৰ্জাৰ নাহে, খালি ডাটা কেবল আহে। এইটোৰ কেমেৰাটো ক'ব না 200x জুম হয়। এই চাগিটা বৰ্তমান আনবক্সিং কৰিছে দাদাই ধুনীয়াকৈ। এইটো খুলি দিলে এতিয়া হ'ব আনবক্সিং। এই আনবক্সিং হৈ গ'ল, লুকছ দেখাই আছোঁ আপোনালোকক। এতিয়া কেমেৰাৰ কিছুমান দেখাম, ফটো এটা লৈছোঁ মই বাৰু, দেখাই আছোঁ আপোনালোকক। চাওক, বহুত ধুনীয়া হয় কিন্তু দেই ফোনটো। হাতত লৈ S পেনৰ দি ফোন চলোৱা বহুত আশা থাকি গ'ল দেই মনত, কেতিয়া আৰু পূৰা হ'ব। এইটো চাওক কেমেৰা, কি কেমেৰা ক্লিয়াৰ হয়। মই এইটো আপোনাক ভিডিঅ'ত দেখাই আছোঁ বুলি আপোনালোকে গম নাপাব, কিন্তু হাতত লোৱাৰ পিছত ভাল লাগে S23 Ultra। এইটো চাওক, মোক কি ধুনীয়া লাগে। এইটো চাওক, মোৰ চেহেৰাটো কিমান গ্ল' আহি আছে যে, কিন্তু ইমান গ্ল' নহয়। মই কেমেৰাতে কিমান গ্ল' আহি আছে তাৰ। বৰ্তমান এইটো চাওক, মোক পূৰা গ্ল'। এইটো এটা মই ফটো উঠাইছিলোঁ, ফটোটো চাই যে কিমান ধুনীয়া। চাওক কি ধুনীয়া হয় নাই। এতিয়া বৰ্তমান কাষ্টমাৰক ডেলিভাৰী বিল চিল কাটা হৈ গ'ল। এতিয়া কাষ্টমাৰক ডেলিভাৰী দি দিওঁ, কাম চেচ আৰু আমাৰ। লাষ্ট চাই লওক স্নেপ, কি ধুনীয়া লাগি আছে তাক ফোনটো। টেম্পাৰ কভাৰ একো নাই বৰ্তমান আমাৰ ষ্টৰত। বৰ্তমান মই এতিয়া দোকানত এনেই বহি আছোঁ। আপোনালোকক আনবক্সিঙৰ ভিডিঅ'টো দিছিলোঁ, কেনেকুৱা পালে চাই কেনে জনাব মোক। আজি আমাৰ S23 Ultra আজি ৰাতিপুৱা খুলিয়ে কি দোকান এনেকৈ এটা টাৰ্ফাৰ চেল দিছোঁ। এতিয়া বহি আছোঁ, এনেকুৱা অৱস্থা। আমাৰ দোকানবোৰত সেনেকুৱাই মানে, এটা চেল দি কেনে আপুনি বহি থাকক আৰু। শ্ল' মাৰ্কেটত মাৰ্চেণ্টিং ন, মানে ক্ৰাইচিছ চলি আছে অলপ চেলৰ। তাকো আজি মাহৰ লাষ্ট হয়। আজিতো 30 তাৰিখ, কালি 31 তাৰিখ। মানুহৰ চেলাৰী পাতি হ'লেহে আমাৰ বিক্ৰী বাৰ্তা হ'ব, নহ'লে ক'ত আৰু। মোবাইল দোকানত ইমান চেল পাতিটো নাথাকে, আপোনালোকে জানেই। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, আনবক্সিঙৰ প্ৰথম চেল আপোনালোককতো মই দেখালোৱে অলৰেডি। আপোনালোকে জনাব। আজি মই বেছি ডাঙৰ নকৰোঁ, কিবা যদি ইউনিক কিবা পাওঁ তেতিয়া আপোনালোকক দেখাম। যদি নহয়, ৰাতি আৰু ঘৰত গৈ কিনে মোৰ ভিডিঅ'টো সামৰণি মাৰিম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই মোৰ দোকানত আহে কিবা পাৰচেছ কৰিব, মই আপোনালোকক ভাল ডিছকাউণ্ট দিম। আহিব, লগ পাম। যোনে যোনে মোৰ ছাবস্ক্ৰাইবাৰ হয়, মই সিহঁতক ভাল ডিছকাউণ্ট দিম। আহিব। এতিয়া ঘৰ পাই গ'লোঁ, মানে ঘৰ নহয়, আড্ডাত আছোঁ। এতিয়া আড্ডাৰ পৰা ঘৰ গৈ আছোঁ। ঘৰ গৈ আজিৰ ভিডিঅ'টো আমাৰ ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে চাই কেনেকৈ পালে মোক জনাব নাপাহৰিব। লাইক আৰু কমেণ্ট কৰিব। আৰু যোনে যোনে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, ছাবস্ক্ৰাইব কৰিব। নমস্তে।